Hey guys, good morning. নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভাবিলো আবেলি অলপ ফুৰিবলৈ ওলাই যাওঁ আৰু গৈ থাকোতে ৰাস্তাত বৰ্তাজনে বৰশী বাই আছিল, ভাবিলো আপোনালোককো দেখুৱাই দিওঁ। কিন্তু ওলাই আহিয়ে মাথাউৰিৰ ওপৰত উঠি দেখিলো চাওক বতৰটো ইমান বেয়াকৈ আহিছে, কিন্তু ওলাই আহিলো যেতিয়া উপায় নাই, ভাবিলো গুচি যাওঁ। মই অকলে অহা নাই, আজি মোৰ লগত আৰু কোনোবা আহিছে, তাইকটো চিনি পাইছে আৰু লগতে আমাৰ ভাইটিহঁতো আহিছে। ভাবিলো তিনিআলিলৈ অলপ ওলাই যাওঁ। বতৰটো বেয়া কৰি আহিছে যদিও পৰিৱেশটো কিন্তু বহুত বেছি ধুনীয়া হৈ পৰিছে। আমি কথা পাতি গৈ আছোঁ, তাহাঁতি আগবাঢ়িলে, মই কিন্তু পিছৰ পৰা ভিডিঅ' কৰি যাওঁতে দেৰি হ'ল। কিন্তু এয়া চাওকচোন বতৰটো ইমান বেছি বেয়াকৈ আহিছে। কোনোমতে আহি তিনিআলি পালোহি আৰু আহিয়ে এখন হোটেলত সোমালোঁ। খাবৰ বাবে কিবা এটা অৰ্ডাৰ দিছোঁ, এতিয়ালৈকে দিয়া নাই, আমি কেইটাই বহি আছোঁ। আমি ঘুগুনি আৰু পিঁয়াজি অৰ্ডাৰ দিছিলোঁ, এয়া ঘুগুনি দিলে কিন্তু পিঁয়াজি এতিয়ালৈকে দিয়াই নাই। সেয়া আমাৰ পিঁয়াজিও আহি গ'ল, আমি এতিয়া খাই লওঁ এইখিনি। খাবলৈ কিন্তু বহুত টেষ্টি আছিল। খাই বৈ উঠি এয়া ভাইটিহঁতে আকৌ পেপচি কিনিবৰ কাৰণে গৈছে দোকানলৈ। এই দোকানখনত নেপালে, আকৌ আমি এতিয়া উভতি গৈছোঁ। আৰু এখন দোকান আছে, সেইখনলৈ যাওঁ। এইখনত আছে বুলি কৈছে, ইয়াৰ পৰাই লৈ যাওঁ। ইয়াত পেপচি ল'বলৈ সোমাওঁতে আকৌ আহিছে বৰষুণ। এতিয়া ভাবিছোঁ ইয়াতে বহি দিওঁ অলপ। বৰষুণটো অলপ কমাৰ পিছতহে আমি ইয়াৰ পৰা যাব পাৰিম। ছাতিও অনা নহ'ল আহোঁতে। আমি খালোঁ, তাৰপিছত এয়া পিঁয়াজি কেইটামান লৈ লৈছোঁ মাহঁতলৈ আৰু পেপচিটো পালোঁ বাৰু যেনে তেনে। বৰষুণ এৰিছে আৰু আমি এতিয়া ঘৰলৈ যাওঁ। বৰষুণ দিয়াৰ পিছত পৰিৱেশটো বহুত বেছি ধুনীয়া হৈ পৰিছে। ৰাস্তাত আহি থাকোঁতে অলপমান ভিডিঅ' কৰি লৈছোঁ। ইহঁতি কথা পাতি আহি আছে আৰু কি কৈছে শুনকচোন। এইটো মটৰ বটল হয়, আপোনালোকে ভাবিব পাৰে এইটো পেপচি, কিন্তু এইটো মটৰ বটল হয় দেই। এজন পুৰুষে মটৰ বটল কিনি আনিছে আমাৰ লগত খাবলৈ, আৰু এয়া ইউটিউবাৰে মদ খাব আজি। লগতে এয়া চানাচুৰ আনিছে আৰু এইফালে আমাৰ গহীন ভকত। ৰ'দ দি আছে, তাৰপিছত বতৰটো ক'লা হৈ গ'ল, তাৰপিছত এতিয়া পূৰা বৰষুণ দি আছে। অকণমান বৰষুণ দি আছে, এনেকুৱা বৰষুণত তিতি মজা লাগে, সেইকাৰণে আমি তিতি আহিছোঁ। চেনেলটো মোৰ, চেনেলটো কৰা মানুহ বেলেগ, এই কথা ক'ব নোৱাৰে, মোৰ চেনেলটো খুলি পেলাই বহি আছে। সেইকাৰণে ভাবিলোঁ মই অকণমান কথা কৈ দিওঁ, অকণমান মানে তাই কৈছে মই এইটো মুখৰ আগতে ক'ব পাৰোঁ, হ'ব অকণমান ময়ো কৈ দিছোঁ। তাই চেনেলটো মই অৰিহণা যোগাই দিছোঁ আৰু। প্ৰতিষ্ঠিত ইউটিউবাৰ যে, সেইটো ইউটিউবাৰ। এয়া মোৰো এটা চেনেল আছিলে, খালি মই বন্ধ কৰি থৈছোঁ। আপোনালোকে মোৰ চেনেলটো ভিজিট কৰিলে দেখিব। হ'ব এতিয়া আমি বতাহ বৰষুণ নেওচি আমিহে যাব পাৰোঁ মানে ঘুগুনি পকৰি খাবলৈ। সেইটোৱে বতাহ ধুমুহাত। কিন্তু এতিয়া বতৰ ভাল হৈ আছে, আপোনালোকক মই দেখাইছোঁ। এয়া চাওক আকৌ ৰ'দ ওলাইছে, এইটো ৰান্ধনি বিল ওলাইছে এতিয়া আকৌ। মোৰ বদনাম শুনি কেনেকুৱা লাগিছে গাইজ। আমি এনেই ধেমালি কৰি আহি আছোঁ আৰু ৰাস্তাটোত বৰষুণো এতিয়াও দি আছে অলপ অলপ কিনকৈ, কিন্তু হ'লেও আহি আছোঁ। এয়া এতিয়া আমাৰ গালি খোৱাৰ পাল। বতৰটো বেয়া আছিল যে আমি গুচি গ'লোঁ, কিন্তু যাওঁতে ভালে আছিলে, আধা ৰাস্তাতে পালে ঘূৰি নাহিলোঁ আৰু। এয়া আমাৰ
তিনিআলিত পিঁয়াজি খাই আহিও ফ্ৰাইড ৰাইচ বনাইছে মাষ্টাৰ চেফ আৰু এয়া ফ্ৰাইড ৰাইচ বনোৱা মানুহৰ ৰখীয়া বনাই হৈছেনে নাই হোৱা মই অৰ্ডাৰ দি আছোঁ গাইজ এয়া ফ্ৰাইড ৰাইচ বনাই হৈছেগে আজি মোৰ আৰামেই আৰাম গাইজ আমাৰ ফ্ৰাইড ৰাইচ হৈছে আৰু খাম আৰু এতিয়া আমি এতিয়া খাই লওঁ ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে ফ্ৰাইড ৰাইচকণ চাওক দেখিবলৈ ইমান ধুনীয়া হৈছে খাবলৈও ভালেই হৈছিল মই বনোৱা নাই সিহঁতি আটাইকেইটাই মিলি বনাইছে খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল আজি আমাৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ